আমি বহুতেই ইজৰাইলক চিনি পাওঁ তেওঁলোকৰ নিখুঁত চোৰাংচোৱাগিৰি, আৰৱ দেশসমূহৰ লগত বৈৰিতা আৰু অত্যাধুনিক মৰণাস্ত্ৰৰ কাৰণে। অৱশ্যে দেশখন প্ৰযুক্তি আৰু আধুনিক কৃষি ব্যৱস্থাৰ দিশতো আগবঢ়া। দেশখনৰ চাৰিওফালে আৱৰা শত্ৰুৰ অৱস্থান হ'লেও ইয়াৰ মাজতো দেশখন টিকি আছে। দেশখনৰ লগত OIC-ভুক্ত প্ৰায় সকলো দেশৰ লগতেই পোনপটীয়া কোনো কূটনৈতিক সম্পৰ্ক নাই। বিশ্বত ইজৰাইল দেশখন নবীন হ'লেও ইয়াৰ মাজত আছে বহু ইতিহাস। তেনে কিছু বিষয় আলোচনা কৰোঁ আহক। আধুনিক ইজৰাইল মাত্ৰ 64 বছৰ পুৰণি। দেশখনৰ মুঠ ভূখণ্ডৰ 60% মৰুভূমি অঞ্চল। যদিও দেশখনে তেওঁলোকৰ খাদ্য প্ৰায় শতকৰা নিজেই উৎপাদন কৰে, দেশখন অন্য যিকোনো দেশতকৈ বেছি বিপজ্জনক অৱস্থানত আছে। ফলত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অন্য সকলো দেশতকৈ জনমূৰি বেছি ব্যয় কৰে দেশখনে। জনমূৰি সবাতোকৈ বেছি যাদুকৰ আছে দেশখনত। দেশখনত 14টা ধৰ্ম বিদ্যমান আৰু ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা প্ৰদান কৰা নহয়। জাতিসংঘৰ 33খন দেশে এতিয়ালৈকে ইজৰাইলক দেশ হিচাপে স্বীকৃতি প্ৰদান কৰা নাই। মধ্যপ্ৰাচ্যৰ অন্য দেশসমূহত খেজুৰ গছবোৰে য'ত বছৰি মাত্ৰ 38 পাউণ্ড খেজুৰ উৎপাদন কৰে, আনহাতে ইজৰাইলৰ বিজ্ঞানীসকলে বছৰি 400 পাউণ্ড খেজুৰ উৎপাদনকাৰী গছৰ গোত্ৰ আৱিষ্কাৰ কৰিছে। বিশ্বৰ প্ৰথম চেলফোন মটৰৱালা ইজৰাইলী শাখাত উৎপাদন হয়। বেছিভাগ উইণ্ডোজ XP ইজৰাইলত ডেভেলপ কৰা হয়। ইণ্টেলৰ পেণ্টিয়াম MMS প্ৰচেছৰ ইজৰাইলত ডিজাইন কৰা হৈছিল। ভয়েচমেল প্ৰযুক্তি উদ্বোধন কৰা হৈছিল ইজৰাইলত। মাইক্ৰ'ছফ্ট আৰু চিস্কো তেওঁলোকৰ প্ৰথম বিদেশী R&D অৰ্থাৎ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট শাখা খোলা হয় ইজৰাইলত। বৰ্তমানে গুগল, IBM, HP, ইণ্টেলৰ দৰে ডাঙৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ অত্যাধুনিক পণ্য বা সেৱাৰ অধিকাংশই ইয়াত ডেভেলপ হয়। জনমূৰি পাৰ্চনেল কম্পিউটাৰৰ পৰিমাণ ইজৰাইলত সৰ্বোচ্চ। বিশ্বত উচ্চ শিক্ষাৰ ডিগ্ৰী গ্ৰহণৰ ক্ষেত্ৰত ইজৰাইলীসকল দ্বিতীয়, কানাডা প্ৰথম স্থানত আছে। দেশখনত বছৰি জনমূৰি সবাতোকৈ বেছি বৈজ্ঞানিক গৱেষণা পত্ৰত প্ৰকাশ কৰে, 180টা প্ৰতি 10,000ত। বৰ্তমানে নৰৱে দেশখনক পিছ পেলাইছে। ইজৰাইলত বিশ্বৰ যিকোনো দেশতকৈ বেছি ষ্টাৰ্টআপ আছে। বৰ্তমানে যি কেৱল মাৰ্কিন যুক্তৰাষ্ট্ৰতকৈ কম, প্ৰায় 3,500ৰ ওপৰত প্ৰযুক্তি সংশ্লিষ্ট ষ্টাৰ্টআপ আছে। এপলৰ একমাত্ৰ আন্তৰ্জাতিক R&D শাখা আছে দেশখনত। ইজৰাইলী পুৰুষ আৰু মহিলাসকল যথাক্ৰমে 3 বছৰ আৰু 2 বছৰ সামৰিক বাহিনীত কৰ্মৰত থকা বাধ্যতামূলক। দেশখন স্বাধীন হোৱাৰ পিছৰে পৰাই বিখ্যাত বিজ্ঞানী আইনষ্টাইনক দেশখনৰ প্ৰেছিডেণ্ট হোৱাৰ বাবে অফাৰ দিয়া হয়, যদিও তেখেতে ই বিনয়ৰ সৈতে নাকচ কৰে। ইজৰাইলৰ হিউমেন ডেভেলপমেণ্ট ইনডেক্স 0.888, যি উন্নত দেশ বেলজিয়াম আৰু ডেনমাৰ্কৰ ওচৰা-ওচৰি। ইয়াৰ বাদেও দেশখনৰ জনমূৰি আয় ছৌদি আৰৱ আৰু জৰ্ডানতকৈ বেছি। জনমূৰি নোবেল পুৰস্কাৰ গ্ৰহণৰ হাৰৰ দিশত ইজৰাইলী বিজ্ঞানীসকলৰ অৱস্থান 11তম আৰু মুঠ নোবেল বিজয়ীসকলৰ দিশত দেশখন চীন আৰু ভাৰতৰ দৰে জনবহুল দেশতকৈও আগবঢ়া। প্ৰতি 10,000ৰ ভিতৰত প্ৰায় 145 জন বিজ্ঞানী আৰু টেকনিচিয়ান লৈ ইজৰাইলে বিশ্বত নেতৃত্ব প্ৰদান কৰিছে। যুক্তৰাষ্ট্ৰ, জাপান আৰু জাৰ্মানীৰ ক্ষেত্ৰত এই সংখ্যা যথাক্ৰমে 85, 70 আৰু 60। বিশ্বৰ গোটেইকেইখন দেশৰ ভিতৰত ইজৰাইল আছে যিয়ে সম্পূৰ্ণ নিজস্ব প্ৰযুক্তিতেই ছেটেলাইট উৎক্ষেপণ কৰিছে। ইজৰাইলৰ গড়সমূহৰ 93% গড়েই সৌৰ বিদ্যুৎ চালিত। ইজৰাইলৰ ওচৰত F-16ৰ সবাতোকৈ ডাঙৰ বহৰ আছে আৰু দেশখনৰ সেনাবাহিনী বিমান বাহিনী বিশ্বৰ 4ৰ্থ বৃহৎ শক্তিশালী।